সো গাইছ এইটো মোৰ হাতত 5 টকা, এইটো 5 টকা আৰু মই এই 5 টকা দি কেনে এক বটল পানী কিনিম, কিমান জানে? সো গাইজ ওয়েলকাম বেক টু মাই চেনেল। আৰু আজি মই আছোঁ GMC হস্পিটেলত। এটা বস্তু দেখালোঁ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰোঁ যে মই বৰ্তমান GMCত এনেকুৱা এটা ভাল বস্তু এটা দেখা পালোঁ, আপোনালোকক দেখাওঁ। কিয় আপোনালোকে পানী কিমানত খায়? দাদা আপোনালোকে কিমানত পানী খায়? মানে আমি 10 টকা খাওঁ, হাফ লিটাৰ 10 টকা, 10 টকা, 1 লিটাৰ 20 টকা। 1 লিটাৰ 20 টকা। তো গাইজ আপুনি GMCত জানে কিমান পানী পায়? চাওক, মই দেখাই দিওঁ। এই চাওক, 250 মিলিলিটাৰত মাত্ৰ 1 টকা আৰু 1 লিটাৰ বটলত মাত্ৰ কেইটকা? এই আঙুলি দেখিছে? এই আঙুলি 5 টকা। তো কি ধুনীয়া, ইয়াতে পইচা দিব। আৰু এইফালে চাওক, আপোনালোকে ধুনীয়াকৈ চাওক, পানী এইফালে পানী ল'ব আপোনালোকে, পানী এইফালে ধুনীয়াকৈ ইয়াতে পানী দিব। তো দাদা আপোনালোকে বাহিৰত পানী খায়, বটল 10 টকীয়া বটল দিয়ে হাফ লিটাৰ আৰু 1 লিটাৰৰ বটল দিয়ে 20 টকা। তো ইয়াতে কেনেকুৱা পাইছে? পানী খাই ভাল পাইছেনে? পানী ভাল লাগিছে? একে পানী নে? অ'কে। তো মই ইয়াৰে যোন থাকে, যোনে পইচা লয়, তেখেতক মই সুধিম, ভাইটি এটা কথা সুধিব বিচাৰিছোঁ। এই যে পানীৰ তোমাৰ হেৰি কৰি আছা, মানুহক ইমান সুলভ মূল্যত পানী দি আছা, বহুত ভাল কাম কৰিছা। আৰু যিহেতু তোমাৰ এনে বাহিৰত কিনিব গ'লে 10 টকা লাগে, 1 লিটাৰত 20 টকা লাগে, তে তুমি কি ক'বা ইয়াৰে মানুহবিলাকৰ কেনেকুৱা? কি বহুত মানুহ আহে, বিভিন্ন ধৰণৰ মানুহ আহে, তুমি কি ক'বা? যেহেতু ইয়াত মেডিকেলত মানে মেডিকেলৰ মানুহ চবে প্ৰব্লেম থাকে আৰু 1 লিটাৰ ইহঁতৰ পানীৰ বেছি প্ৰয়োজন। আৰু ডেইলি 1 লিটাৰ 20 টকাত 1 লিটাৰ কিমান কিনি খাব? সেয়ে আমাৰ এইটো সুবিধা কৰা হৈছে যে 5 টকাত 1 লিটাৰ বুলি মেডিকেলৰ মানুহবিলাকে। তো GMC ওচৰে চুবুৰে যোনে আছে নিব আহিব পাৰে। তো আপোনালোকে আহিব, যদি আপোনালোকে 1 টকাত আৰু 5 টকাত পানী লাগে, GMCত আহিব। কোনখিনিতে আছে এড্ৰেছটো? কোনখিনিতে আছে? নিয়াৰ দ্য জননী বিল্ডিং, হয়, এইটো মেটাৰ্নিটি ৱাৰ্ড। ঠিক মেটাৰ্নিটি ৱাৰ্ডৰ ওচৰত আছে, আপোনালোকে আহিব পাৰিব। দাদা আপুনি পানী ল'ব আহিছে, কেনে পাইছে? এই পানীৰ সুবিধা কেনে পাইছে? ভাল, ভালে আছে? আপোনাৰ পেচেণ্ট আছে নিশ্চয়, সেইটো কাৰণে নিব আহিছে। তো পানীৰ হেৰি কেনেকুৱা, পিউৰিটি কেনেকুৱা? ভাল কোৱালিটি, পানীটো কোৱালিটি ভাল। ভাল। চ' গাইজ ভাল কোৱালিটিৰ পানী আৰু বঢ়িয়া, আৰু সকলোৱে খাব পাৰে। তো এয়া আছিলে এটা মানে ইনফৰমেশ্যন আছিলে, আপোনালোকক জনালোঁ যে ময়ো দেখা পালোঁ ইয়াতে আহি কিনে। মই ভবা নাছিলোঁ, আৰু বহুত ভাল লাগিছে। এনেকুৱা ফেচিলিটি দিছে GMC আৰু আমাৰ চৰকাৰে। তো ঠিক আছে, ভিডিঅ'টো চাই যদি ভাল লাগিলে এইটো বস্তু শ্বেয়াৰ কৰিব, সকলোৱে যাতে গম পায়। ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চাই থাকিব ভাল ভিডিঅ', এনেকুৱা ইনফৰমেশ্যন ভিডিঅ'। এইটোৱে এৰিছোঁ।